Hey everyone, welcome to Let's Crack Assam. Eta big breaking update eta janaব বিচাৰিছো এই ভিডিওটোৰ জৰিয়তে তোমালোকক অলৰেডি মই কৈছো যে মেট্ৰিকৰ ষ্টুডেন্টখিনিৰ বাবে কেনেদৰে মাৰ্কিং সিস্টেমটো ইভালুৱেট কৰিব যিখন কমিটি গঠন কৰি দিছিলে সেই বিশেষজ্ঞ কমিটিখনে কেনেদৰে মাৰ্কিং সিস্টেমটো ইভালুৱেট কৰিব মেট্ৰিকৰ ষ্টুডেন্টখিনিৰ বাবে অলৰেডি তোমালোকক মই ভিডিও এটাত কৈছিলো হে অফিচিয়েল খবৰখিনি কিন্তু সেই ভিডিওটোত বহুতে মোক কমেন্ট কৰিছিলে যে হায়াৰ সেকেন্ডাৰী ষ্টুডেন্টখিনিৰ বাবে কেনেকৈ মাৰ্কিং সিস্টেমটো ইভালুৱেট কৰিব কিন্তু সেই সময়ত খবৰ অহা নাছিলে কিন্তু আজি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে হায়াৰ সেকেন্ডাৰী ষ্টুডেন্টখিনিৰ বাবে মাৰ্কিং সিস্টেমটো কেনেকৈ ইভালুৱেট কৰিব তোমালোকক মই কৈছো যে দুখন কমিটি গঠন কৰিছিলে এখন মেট্ৰিকৰ ষ্টুডেন্টখিনিৰ বাবে আছিল এখন মেট্ৰিক পৰীক্ষাৰ বাবে আছিল আনখন উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে আছিল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে যিখন কমিটি আছিল সেই কমিটিখনৰ আজি বৈঠক হৈছিল শিক্ষা সংসদৰ কাৰ্যালয়ত এইচএসসিৰ অফিসত বৈঠক হৈছিল আৰু তাত এইচএসসিৰ অধ্যক্ষ উপস্থিত আছিল আৰু তাৰ পৰা গম পোৱা গৈছে এটা খুব ডাঙৰ খবৰ যে এই এইচএসৰ যিখিনি ষ্টুডেন্ট আছে সেই ষ্টুডেন্টখিনিৰ মাৰ্কিং সিস্টেমটো এনেকৈ ইভালুৱেট কৰিব যে মেট্ৰিকৰ যি তেওঁলোকৰ মাৰ্ক আৰু ইউনিট টেষ্ট যি হৈছিল এই ইউনিট টেষ্টৰ মাৰ্কেৰে তেওঁলোকৰ মাৰ্কিং সিস্টেমটো ইভালুৱেট কৰিব এতিয়া খবৰ পোৱা অনুসৰি যিখন হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে যিখন কমিটি গঠন হৈছিল সেই কমিটিখনে ফৰ্ম দিব প্ৰথমে যি সেন্টাৰত হায়াৰ সেকেন্ডাৰী পৰীক্ষা হয় সেই সেন্টাৰ বিলাকলৈ ফৰ্ম যাব আৰু সেই হায়াৰ সেকেন্ডাৰী সেন্টাৰৰ পৰা নিৰ্দিষ্ট স্কুল যিখন স্কুলত হায়াৰ সেকেন্ডাৰী আছে হায়াৰ সেকেন্ডাৰী সেকশন আছে সেই পাৰ্টিকুলাৰ স্কুলখনলৈ যাব আৰু কলেজসমূহলৈ যাব গতিকে সেই ফৰ্মখনত স্কুলখনৰ পৰা বা কলেজখনৰ পৰা ষ্টুডেন্টৰ যি মেট্ৰিকৰ মাৰ্ক আছিল বা যি ইউনিট টেষ্টৰ মাৰ্ক সেই মাৰ্কখিনি দিব আৰু তেনেদৰে মাৰ্কিং সিস্টেমটো ইভালুৱেট কৰা হ'ব এতিয়া বহুত ষ্টুডেন্টৰে বহুত প্ৰবলেম আছে প্ৰথম কথা হ'ল যে ষ্টুডেন্টখিনিয়ে সকলোৱে নিশ্চয় মেট্ৰিক দিছে কিন্তু বহুতে হয়তো সেই সময়ত হয়তো বহুতে ইউনিট টেষ্ট দিব পৰা নাছিলে বা বহুতৰ বিভিন্ন ধৰণৰ প্ৰবলেম তো যিসকলৰ যি প্ৰবলেমে নাথাকক কিয় মই এটা তেওঁলোকক এডভাইস দিব বিচাৰিম হায়াৰ সেকেন্ডাৰী ষ্টুডেন্টখিনিকো দিছো এটো এডভাইস আৰু মেট্ৰিকৰ ষ্টুডেন্টখিনিকো দিছো আৰু প্ৰবলেম এটো এনেকুৱা নহয় যে কেৱল হায়াৰ সেকেন্ডাৰী ষ্টুডেন্টখিনিৰে আছে মেট্ৰিকৰ ষ্টুডেন্টখিনিৰো আছে সেইকাৰণে কৈছো তোমালোকৰ যাৰ প্ৰবলেম আছে তোমালোকৰ স্কুলখন বা তোমালোকৰ কলেজখনলৈ যোৱা যাই পেলাই তুমি প্ৰিন্সিপালক তোমালোকৰ লগ ধৰি তোমাৰ যি প্ৰবলেম আছে সেই প্ৰবলেমখিনি তোমালোকে মুখেৰেটো কবাই বাৰু এখন লিখিতও লৈ যাবা আৰু সেই লিখিত লৈ যায় তুমি তোমাৰ প্ৰিন্সিপালক সেই প্ৰবলেমখিনি কালিয়ে দেৰি নকৰিবা বেছি কালিয়ে সেই প্ৰবলেমখিনি তোমালোকে সাবমিট কৰা বা প্ৰবলেমখিনি তোমালোকে কোৱা তেতিয়া হয়তো স্কুলখনৰ পৰা তোমাৰ যি প্ৰবলেম আছিল সেই প্ৰবলেমখিনি সলভ কৰাৰ বাবে চেষ্টা কৰিব নিশ্চয়কৈ কাৰণ সকলো স্কুলে বা প্ৰত্যেকখন স্কুলেই বিচাৰে বা প্ৰত্যেকখন কলেজেই বিচাৰে যে আমাৰ কলেজখনৰ বা আমাৰ স্কুলখনৰ ৰিজাল্ট ভাল হওক আৰু ৰিজাল্ট ভাল হোৱাৰ স্বাৰ্থত বা ৰিজাল্ট ভাল হোৱাৰ নিমিত্তে হয়তো তোমালোকৰ যি প্ৰবলেম আছে সেই প্ৰবলেমটো সলভ কৰিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিব কিন্তু যদি তোমালোকে পলম কৰি থাকা তেনেহলে দিগদাৰ হ'ব কাৰণ অলৰেডি আজি বৈঠক হৈ গল আৰু সেবাৰটো অলৰেডি কথাখিনি মই অলৰেডি আগৰ ভিডিওত কৈছোই আৰু এই বৈঠকখন হোৱাৰ পিছতে দিয়ে দিব গতিকে তোমালোকে যিখিনি মই এডভাইস দিছো সেই কামখিনি কালিৰ ভিতৰতে কৰিবৰ কাৰণে চেষ্টা কৰা নিশ্চিতভাৱে তোমালোকৰ যিখিনি প্ৰবলেম সেই প্ৰবলেমখিনি সলভ হ'ব আৰু বহুত কথা ক'বলৈ আছে এই ভিডিওটোত নকওঁ যেহেতু দেৰি হৈ গল আৰু তোমালোকৰ বাবে মই আজি বা কালিৰ ভিতৰত এটা লাইভ আহিম আৰু সেই লাইভত তোমালোকে মোক লাইভত জয়েন কৰিবা আৰু তোমালোকৰ যি প্ৰবলেম আছে মুলৈ তোমালোকে সেন্ড কৰিবা মই তোমালোকৰ সেই প্ৰশ্নবিলাকৰ উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম আজি এই ভিডিওটোত মই এটা গুৰুত্বপূৰ্ণ আপডেট দিলো এই আপডেটখিনি বিভিন্ন নিউজ চেনেলতো আহিছে এতিয়ালৈকে নিউজ লাইভত মই দেখিলো প্ৰাগ নিউজত মই দেখিলো আন চেনেলবিলাকতো তোমালোকে নিশ্চয় চাব পাৰিবা এটা বিগ ব্ৰেকিং আপডেট আজি জনাই দিলো প্ৰথমে তোমালোকে নেক্সট আপডেটখিনি পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিয়া আজিলৈ মানে ধন্যবাদ নমস্কাৰ